অসমৰ সন্তান, অসমৰ গৌৰৱ জুবিন গাৰ্গ এজন মহান ব্যক্তি আছিল। তাত তিলমাত্ৰ সন্দেহ নাই। এজন ব্যক্তি মহান ব্যক্তি হ'ব হ'লে তাত ধৰ্ম জাত পাতৰ কোনো কথা নাথাকে। ব্যক্তিত্ব, আদৰ্শ, চৰিত্ৰ, শিক্ষাগত সুশিক্ষা, সুজ্ঞান আৰু মানুহৰ কাৰণে কল্যাণকামী চিন্তাধাৰা যাৰ মাজত থাকে তেওঁৱেই হ'ল মহান ব্যক্তি, মহান পুৰুষ। জুবিন গাৰ্গো ঠিক তেনেকৈ এজন ব্যক্তি আছিলে। আমি দেখিছোঁ যে মহান ব্যক্তিসকলে জীয়াই থকা কালতে নিজৰ মৃত্যু সম্পৰ্কে বহু তথ্যই বহু আগজাননী দি থৈ যায় আৰু বাস্তৱত গৈ সেয়া সম্পূৰ্ণ হয়, সেয়া পূৰণ হয়। আমি জানো জুবিন গাৰ্গে কৈছিল যে অসমৰ তিনিটা সম্পদ, গড়, চাহ আৰু জুবিন গাৰ্গ। সঁচাকৈ আমি দেখিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ইমান মানুহৰ সমাগম হৈছিল, গোটেই দেশখন স্তব্ধ হৈ গৈছিল। হিন্দু, মুছলিম, জৈন, বৌদ্ধ, খ্ৰীষ্টান কোনো কথা নাই, মানুহ মাত্ৰই তেওঁৰ কাৰণে স্তব্ধ হৈ গৈছিল। এই মানুহজন যে মানুহৰ অন্তৰত এনেদৰে প্ৰৱেশ কৰিব পাৰিছে, মই ব্যক্তিগতভাৱে কওঁ, মই কোনোদিন গান শুনি ভাল নাপাওঁ। কোনোবা গান গায় বুলি মোৰ ভাল নালাগে, কোনো আকৰ্ষণ নাথাকে কোনো গায়কৰ প্ৰতি বা গায়িকাৰ প্ৰতি। কিন্তু জুবিন দাৰ মৃত্যু হোৱাৰ পিছত কেলেই বা অন্তৰত বেলেগ এটা অনুভূতি আহি গৈছে, একেবাৰে মনটো স্তব্ধ হৈ গৈছিল। এইটো ওপৰৱালাৰ আল্লাৰ এটা আকৰ্ষণ শক্তি আল্লাৰ দ্বাৰা হৈছে যে মানুহজনৰ প্ৰতি অন্তৰৰ এটা মহব্বত আহি গৈছে। আৰু তেওঁৰ গানখিনি শুনিছোঁ, যিবিলাক গান গাইছে আচলতে এই গান শুনি বাকী গায়কবিলাকে যিবিলাক গান গায় এওঁলোকে নাট্য বা অন্যান্য খেল ধেমালি মানুহক এণ্টাৰটেইন দিয়াৰ কাৰণে গান গায়। কিন্তু জুবিন গাৰ্গে অনেকখিনি গান, যিখিনি গানৰ মাজত সৃষ্টিকৰ্তা সৃষ্টি ৰহস্য, মানুহৰ কল্যাণ, মানুহৰ অস্তিত্ব, এই পৃথিৱীৰ অস্তিত্ব, মানুহৰ দায়িত্ব, মানুহৰ কৰ্তব্য, হ'বলগীয়া পৃথিৱীত হৈ যোৱা কথা, এই গোটেইখিনি বিষয়লৈ গানখিনি গাইছিলে। আৰু এটা কথা খুব ভালদৰে চিন্তা কৰকচোন, জুবিন গাৰ্গে যেতিয়া কৈছিল যে সাগৰৰ পাৰত নদীৰ পাৰত হ'ব অন্তিম স্থান, অন্তিমস্থল, এই আজি দেশত তোলপাৰ লাগিছে, জনসাধাৰণ আৱেগিক হৈছে, দুখিত হৈছে জুবিন গাৰ্গ হেৰুৱাৰ কাৰণে। আজি জুবিন গাৰ্গ নাই। কিছুমান ভিডিঅ' ভাইৰেল হৈছে যিবিলাকৰ পৰা দেখা গৈ আছে যে তেওঁৰ লগত থকা বন্ধুখিনিয়ে তেওঁক পৰ্যাপ্ত সুৰক্ষা দিয়া নাছিলে, সাগৰত সাঁতুৰিছে, বাকীখিনিৰ লগত লাইফ জেকেট আছে কিন্তু জুবিন গাৰ্গৰ লগত লাইফ জেকেট নাই। এজন সকলোৰে মুৰব্বী আছিল, এই লগৰ কেইজন আছিল যে গোটেই কেইজনে মুৰব্বীয়ে আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গে ভালদৰে জানিছিল কেনেকৈ ক'ত কি কৰিব লাগে, অভিজ্ঞ ব্যক্তি আছিলে, শিক্ষিত, ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, বিভিন্ন দেশ দেশান্তৰ ভ্ৰমণ কৰিছে, বিভিন্ন ডাঙৰ ডাঙৰ মানুহৰ লগত যাৰ সম্পৰ্ক হয়, কম জ্ঞানী নহয়। সকলোখিনি জানিও কিয় সাগৰত নামিছিল, এটা কথা ভালদৰে চিন্তা কৰক। জুবিন গাৰ্গ সাগৰত যোৱাৰ আগতে নিজে নিজৰ পৰা ছেভ কৰিছে। আকৌ মৃত্যুটো হৈছে সাগৰত, য'ত মানুহে গা ধুৱে, নিজৰ মহিলা পবিত্ৰ কৰে, শৰীৰ পবিত্ৰ কৰে। বা আমাৰ এটা কথা আছে, মানুহ মৰি যোৱাৰ পিছত দফন কফন কৰাৰ আগতে ধোৱা হয়, পৰিষ্কাৰ কৰা হয়। জুবিন গাৰ্গে মনে মনে সেই কামটি কৰিছিল নেকি সেয়াও নাজানো। তৃতীয় কথা, জুবিন গাৰ্গে কিন্তু এটা জানিছিল, মানুহৰ শৰীৰৰ সকলোতকৈ মূল্যৱান বস্তু মূৰ মাথা, সদায় যদিও টুপি নহয় কেপ এটা পিন্ধি ৰাখিছিলে। গায়ক আমি বহুত দেখিছোঁ কিন্তু কেপ পিন্ধি থকা দেখা খুব কম।